আজি বনাব লৈছো কণ বিলাহী আচাৰ কণ বিলাহীয়ে জলকীয়া আৰু নহৰুৰে ৰ'দত শুকুৱাই ললো নিমখ হালধি দি কলা বগা সৰিয়হ ভিনেগাৰত ডিপ কৰি পেলাই গ্ৰাইণ্ড কৰি ললো তাৰ পিছতে গোটা জিৰা গোটা ধনিয়া আৰু শুকান জলকীয়া অলপ ড্ৰাই ৰোষ্ট কৰি পেলাই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ললো এতিয়া শুকাই লোৱা কণ বিলাহী জলকীয়া আৰু নহৰুৰ লগত দিছো অলপ হালধীয়া সোৱাদ অনুযায়ী নিমখ তাৰ পিছতে দিছো অকমান কাশ্মীৰী লাল মিৰ্চ আৰু এয়া গ্ৰাইণ্ড কৰি লোৱা গোটা মছলা দি দিছো তাৰ পিছতে এয়া ভিনেগাৰ লগত গ্ৰাইণ্ড কৰা সৰিয়হৰ পেষ্টটো দি দিছো এতিয়া তেল গৰম কৰিছো তেলত দি দিছো অকমান কালজিৰা দি লৈ এয়া গৰমে তেলখিনি আচাৰত দি ললো এতিয়া ধুনীয়াকে মিক্স কৰি লৈছো এয়া মিক্স কৰি পেলাই এতিয়া অলপ ৰ'দত দিছো 2 দিন ভালকে ৰ'দ দিয়াৰ পিছত খোৱাৰ বাবে উপযোগী হৈ যাব